ছাত্ৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষা ৰাজ্যজুৰি আজিৰে পৰা আৰম্ভ হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষা। হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথম দিনাই কেইবাটাও ঘটনাই হৃদয় কঁপাই গ'ল ৰাজ্যবাসীৰ। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই সোণাৰীৰ নাফুকত সংঘটিত হ'ল প্ৰতিগৰাকী পিতৃ মাতৃৰ হৃদয় জোকাৰি যোৱা মৰ্মান্তিক দুৰ্ঘটনাটো। মেট্ৰিকৰ প্ৰথমটো পৰীক্ষা দি ঘৰলৈ উভতিছিল দুই ভাতৃ, কিন্তু ৰাজপথত যেন কালে অপেক্ষা কৰি আছিল পৰীক্ষা দি ঘৰলৈ উভতি অহা দুই ভাতৃৰ। ৰাজপথত বাইকে মহতিয়াই লৈ গ'ল মেট্ৰিক পৰীক্ষাৰ্থী ৰোহিতৰ লগতে তেওঁৰ ভাতৃক। আৰু ছাত্ৰ জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত বহা ৰোহিত ঘৰ নাপালেগৈ। পৰীক্ষা দি ঘৰলৈ উভতা ৰোহিতৰ নিথৰ দেহে কঢ়িয়াই লৈ যোৱা হ'ল তেওঁৰ ঘৰলৈ। মেট্ৰিক পৰীক্ষা দিয়া পুত্ৰৰ বাবে ঘৰত অপেক্ষা কৰি থকা এইহাল দুৰ্ভগীয়া পিতৃ মাতৃয়ে পালে কেৱল তেওঁলোকৰ পুত্ৰৰ নিথৰ মৃতদেহ। মুহূৰ্ততে যেন চূৰ্ণ বিচূৰ্ণ হৈ গ'ল ৰোহিতক লৈ পৰিয়ালে ৰচা বহু সপোন। ছাত্ৰ আছিলে, মেধাৱী ছাত্ৰ আছিলে। আমি তেওঁৰ পৰা এটা ভাল ৰিজাল্ট আমি আশা কৰিছিলোঁ, কিন্তু আজি নিয়তিৰ কি পৰিহাস, তেওঁ আজি আমাৰ পৰা গুচি গ'ল। গতিকে আজি আমাৰ বিদ্যালয়ে আমি এনেকুৱা এজন ছাত্ৰ হেৰুৱাই আমি বৰ মৰ্মাহত হৈছোঁ। এজন ভাল ছাত্ৰ হেৰুৱাই আমি আজি অঞ্চলবাসীয়ে মৰ্মাহিত হৈছোঁ। সোণাৰীৰ লগতে মৰিগাঁৱতো সংঘটিত হ'ল আন এক শোকাবহ ঘটনা। মানসিক হেঁচাত মেট্ৰিক পৰীক্ষা দিবলৈ যোৱাৰ পূৰ্বেই ৰহস্যজনকভাৱে মৃত্যুক সাৱটিলে মেধাৱী ছাত্ৰী জুমি প্ৰভাই। ইউনিফৰ্ম পৰিধান কৰি প্ৰথমটো পৰীক্ষালৈ সাজু হোৱাৰ সময়তেই নাকে মুখে ফেন ওলাই ৰহস্যজনকভাৱে মৃত্যুক সাৱটিলে এইগৰাকী ছাত্ৰীয়ে। মই ৰেডি হওঁ তেনেকৈ কৈছে। কোৱাৰ পিছতে অলপ পিছতে মানে ভাইটিয়ে মোক খবৰ দিছে যে গোটেইজনী মানে মুখৰি কিবা লালতি ওলাই আছে। মেট্ৰিক পৰীক্ষাৰ প্ৰথম দিনাই সোণাৰী আৰু মৰিগাঁৱত যদি শোকাকুল পৰিৱেশ, তাৰ বিপৰীতে জামুগুৰিহাট আৰু মাজুলীত দেখা গ'ল সাহসী দুই ছাত্ৰীক। শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি হাইস্কুল শিক্ষান্ত পৰীক্ষাত এনেদৰে অৱতীৰ্ণ হ'ল জামুগুৰিহাটৰ এইগৰাকী ৰেণুকা মায়া ৰায় নামৰ ছাত্ৰীগৰাকী। হাতেৰে নহয়, জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত শাৰীৰিক প্ৰতিবন্ধকতাৰ বিৰুদ্ধে যুঁজ দি দুভৰিৰে কলম চলাই পৰীক্ষাত অৱতীৰ্ণ হ'ল এইগৰাকী সাহসী ছাত্ৰী। প্ৰবল আত্মবিশ্বাস আৰু মনৰ অদম্য ইচ্ছাশক্তি থকাৰ বাবেই এনেদৰে উত্তৰ বহীত ভৰিৰেই লিখি জীৱন যুদ্ধৰ সংগ্ৰামী যোদ্ধাৰূপে নিজকে প্ৰতিষ্ঠিত কৰিলে ৰেণুকাই। ভাল লাগিছে, ৰিজাল্ট ভাল কৰিবা তুমি। আজি পৰীক্ষা কেনেকুৱা হৈছে? ভাল হৈছে। আজি গোটেইখিনি কুৱেশ্যন এনচাৰ কৰিলা? ভৰিয়ে লিখিছা ন? কিবা অসুবিধা হৈছে নেকি? ভাল লাগিছে, সৰুৰ পৰাই আমাৰ লগতে পঢ়িছে, ক্লাছ 6ৰ পৰাই পাইছোঁ। এক্সামত লগতে লিখি যায়, ভালকৈ লিখে, তাক দেখি আমাকো উশাহখন আহে। শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি এফালে যদি ৰেণুকা মায়া ৰায়ৰ জয়গান, আনফালে আৰ্থিক দীনতা নেওচি মাজুলীৰ আন এগৰাকী সাহসী ছাত্ৰী। পুৰুষ প্ৰধান সমাজৰ সকলোবোৰ নিয়ম নেওচি পথাৰত পিতৃৰ লগত হাল বোৱা মাজুলীৰ জোনমণিও এইবাৰ অৱতীৰ্ণ হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। কৃষিকৰ্মক পিতৃক সহায় কৰা জোনমণিয়ে সমানেই চলাই গৈছে নিজৰ পঢ়া শুনা। শ্ৰমৰ মূল্য বুজা জোনমণি আজি অৱতীৰ্ণ হ'ল ছাত্ৰী জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত। পৰীক্ষা দিবলৈ ওলাইছোঁ, কিন্তু পৰীক্ষা ভগৱানে জানে। আৰু মই মানে কৃষক হৈ হিচাপো মানে মই কৰিছোঁ, আৰু যি হয় হ'ব ভগৱানে জানে। আৰু ৰাতিপুৱা শুই উঠি মই 4টা বজাৰ পৰা পঢ়োঁ, পঢ়ি পিনে তাৰপিছত বাবা সহায় কৰিবলৈ যাওঁ। 7টামান বজাৰ পৰা পতাৰ পৰা ঘূৰি আহোঁ, তাৰপিছত 8:30 মানৰ পৰা স্কুললৈ যাওঁ, স্কুলৰ পৰা ঘূৰি আহোঁ, মাক সহায় কৰোঁ, তাৰপিছত এইবিলাক কাম যি কাম থাকে। আৰু এফালে যদি জীৱন যুদ্ধৰ প্ৰতিচ্ছবি, আনফালে কলগাছিয়াত একাংশ দুৰ্ভগীয়া ছাত্ৰ ছাত্ৰীৰ কাহিনী। দলং নোহোৱাৰ বাবেই নাৱেৰে গৈ পৰীক্ষাগৃহত সময়মতে উপস্থিত হ'ব নোৱাৰিলে কলগাছিয়াৰ এইসকল মেট্ৰিক পৰীক্ষাৰ্থী। আজিতো প্ৰথম পৰীক্ষা হয়, এইকাৰণে না পাৰাতে খুব অসুবিধা হৈছিল, কিন্তু পৰীক্ষাৰ সময় পৰা নাই আৰু যাওঁতে অসুবিধা হৈছে।
আনফালে চৰাইদেউ জিলাৰ ধেমাজি দিচাংপানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত শিক্ষক আৰু ৰাজহ চক্ৰ বিষয়াৰ চূড়ান্ত হেমাহিৰ বাবে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হোৱাৰ পৰা বঞ্চিত হ'ল দুগৰাকী মেধাৱী ছাত্ৰী আৰু সেয়েহে বিদ্যালয়ৰ গেটৰ সন্মুখত শোকত ভাগি পৰা এই দুই ছাত্ৰীৰ প্ৰতিবাদ শিক্ষকৰ বিৰুদ্ধে। আমাৰ শিক্ষা জীৱনক লৈ কিয় ধেমালি কৰিলে শিক্ষকে? মই যেতিয়া নেকি সেৱাত গৈছিলোঁ তেতিয়া তাত কৈছে ছাৰে যে 10 দিন সময় বঢ়াই দিছোঁ বুলি, কিন্তু হ'লেও বাইদেউ যে একো একচেপ্ট নকৰিলে। কিন্তু সেইটো বৰ দুখৰ বিষয়, তেওঁ কৰিব লাগিছিলে। কেলে আমাৰ দুখীয়া শ্ৰেণীৰ মানুহবিলাকক তেনেকৈ কিজানি কৰিব, আৰু আমাৰ বহুতো আছে ল'ৰা ছোৱালীবিলাক গাঁৱলীয়াৰ। এনেদৰে শোকাবহ আৰু অনুপ্ৰেৰণামূলক বিভিন্ন কাহিনীৰে সামৰণি পৰিল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ প্ৰথমটো পৰীক্ষা। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।